গুড মৰ্ণিং। আজি আহিছিলোঁ ৰূপহী গোটেই দেখি পালোঁ এটা বৰ ডাঙৰ ডাঙৰীয়া বাবা। এতিয়া চাওক মূৰত এখন লৈ আহিছিলোঁ, মানে অলপ ভাড়া মাৰিব আহিছিলোঁ। যেতিয়া লগ পালোঁ ডাঙৰীয়াকেইটা, তাকে আপোনালোকো দেখুৱাব বুলি ভাবিছোঁ। এতিয়া চাওক মৰমৰ ডাঙৰীয়া বাবাকেইটা, নামকেইটা কি নাজানো, কিন্তু দেখি পাই বহুত মৰম লাগিলে, তাকে আহিছোঁ অলপ দেখুৱাওঁ বুলি আপোনালোককো। ডাঙৰীয়া বাবাকেইটা কেনেকুৱা ধুনীয়া চাওকচোন, দুটা আছে, লেডিজ আৰু জেণ্টছ হ'ব চাগে। দেখি ভাল লাগিছে, ভয়ো লাগে মোক কিন্তু দেই, মিছা ক'লে কি হ'ব। কৃষ্ণ কৃষ্ণ, ভয় লাগে কিন্তু দেই। কৃষ্ণ বাবা, কৃষ্ণত আহি গ'লোঁ, একো নকৰে বুলি কৈছে। ভাল লাগিছে দেখি। কৃষ্ণ প্ৰভু, কৃষ্ণ কৃষ্ণ, অলপ চুইছোঁ দেই। কৃষ্ণ, সকলোৱে যাতে ভাল লাগে ভিডিঅ'টো ভাল পায় শ্বেয়াৰ কৰি দিব। কৃষ্ণ প্ৰভু।